এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছোঁ তো আহি গ'লোঁ এটা নতুন ভিডিঅ'লৈ ব্লগ আজি মই কিটচেনত নাই যোৱা আজি কোন আছে কিটচেনত দেখাই আছোঁ আমাৰ কিটচেনত সোমাইছে কুক আৰু এইজন হেল্পাৰ তো ইহঁত দুটাই যে বনাই খুৱাব দেই মটন বনাব মই মটন নাখাওঁ আৰু বনাব নাজানো আচলতে আৰু ই মানে মিক্স কৰিব গোটেই মছলা চছলা যি দিব লাগে এইটো মিনি কুক হয় এই দুটাই বনাব তাৰপিছত দেখাই আছোঁ কেনেকৈ বনাই কিবা ক'বা এয়া পিঁয়াজ কাটি আছে ঠিক আছে কোৱা কিবা আজি মই চিল কৰিম একদম খানা চানা বনাবলগীয়া নাই আজি মই এতিয়া অকণমান এনজয় কৰিম আচলতে মোৰ গা ইমান ভাল নহয় সেইটো কাৰণে ক'লে আজি ময়ে বনাওঁ দিয়া আৰু মই মানে মটন বনাব নাজানো সঁচা কথা ক'বলৈ গ'লে তো চাওঁ কি হয় হাজবেণ্ডবোৰ ন ভাল কুক হয় মানে ভাল বনাব জানে চবৰে হাজবেণ্ডবিলাকে বেলেগ নাজানিলেও মাংস বহুত ধুনীয়া বনাব জানে আমাৰ এওঁ কিন্তু চব বস্তুৱে বনাব জানে কেতিয়াবা বহুত ইউনিক কেতিয়াবা বস্তুবোৰ বনাই কিন্তু মোক ভিডিঅ' কৰিব নিদিয়ে নহ'লে মই কেতিয়াবা দেখুৱালেও হয় ৰেচিপিবোৰ কেতিয়াবা দেখুৱাব ট্ৰাই কৰিম তো আজি বনাব গৈছে আৰু তো মই নাখাওঁ যে আৰু এনেকৈ অকণমান হেল্প কৰিলে ভালো লাগে হাজবেণ্ডবোৰে যেতিয়া বুজি পায় যে সঁচাকৈ গা বেয়া বা কিবা এনেকুৱা যেতিয়া বুজি পায় সঁচাকৈ ভাল লাগে তো বাৰু যিখিনি কি বনাই আছে আপোনালোকক দেখাই আছোঁ অঁ এয়া গোটেইবিলাক কি কৰি ল'বা কোৱা তুমি কেনেকৈ কি কৰিবা কেনেকৈ মিক্স কৰিবা দেখাও দিয়া একদম খাটি সৰিয়হৰ তেল আমি ক'ৰ পৰা আনো এইটো অঁ ধুবুৰীৰ পৰা মিক্স কৰা আকৌ এয়া দিলে ব্লেক পেপাৰ মানে ইয়াত চব মছলাখিনি দিছে পিঁয়াজ আদা নহৰু আৰু ড্ৰাই মছলা চব দিছে এতিয়া ইয়াতে মাংসটো দি পেলাই মিক্স কৰিব মানে মটনটো দি পেলাই ৱাও তুমি কেনেকৈ জানা এইবোৰ ক'ত শিকিছা ক'ত শিকিছা তুমি নিজে মনত আহি গৈছে মানে ইয়াতে মাংস পিঁয়াজ আদা নহৰু আৰু যি যি মছলা দিয়া যায় গোটেইখিনি একেলগে দি পেলাই ধুনীয়াকৈ মিক্স কৰি লৈছে আৰু ইয়াতে দি দিছে অকণমান মিঠাতেল আৰু গোটা গোটাকৈ আলু কাটি দিছে এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ গেছত উঠাই দিব আৰু মানে নাভাজে ডাইৰেক্ট উঠাই বেঙা আৰু পানী দিব লাগিব বেঙা কুক এয়া পানী দি দিলে বেছি দিব নালাগে অকণমান ডুব যোৱাকৈ দিছে আৰু এয়া এতিয়া 15 মিনিট উঠাই দিছে চিটি যাব যিমানটা যায় যাব আৰু 15 মিনিটত বনাব সোমালে মই এনেই বেয়া নাপাওঁ ভালে পাওঁ কিন্তু কিটচেনৰ হালত একদম বেয়া কৰি দিয়ে এইটোৱে অলপ বেয়া পাওঁ এতিয়া চিটি হৈ গ'ল আৰু নমাই পেলাই এনেকৈ কেৰাহীত দি দিছে আৰু পানীটো এতিয়া শুকাই ল'ব লাগিব এনেকৈ গেছত বহাই পেলাই কোনোবাই যদি আলু খাই বেয়া পাই নিদিলেও কথা নাই অপশ্যনেল হয় এয়া একদম হৈ গ'ল এতিয়া ৰেডি এতিয়া খাই লৈ আমি অকণমান ওলাই যাওঁ দুটামান বস্তু ল'বলগীয়া আছে এয়া ওলালোঁ আৰু আমি খালেইতো নহ'ব এতিয়া গাড়ীখনকো খুৱাই লওঁ বুলি ভাবিছোঁ তো গাড়ীখনক খুৱাই লওঁ মই গাড়ীতে বহি আছোঁ ইহঁতে কিবা কিবি বস্তু ল'বলৈ গৈছে মই নগ'লোঁ তাৰপিছত এয়া ফ্ৰুটছ ল'লোঁ মানে গধূলি বজাৰ কৰিব অকণমান এলাহ কৰে বজাৰ সেইটো এতিয়াই ল'লোঁ চব কি কিনিছা আৰু পেটিটৰে চকলেট কেনেকৈ খাব লাগে এইটো কি হয় এনেকৈ পেটিটৰে আমি ভাত তাত খালোঁ মই সদায় দেখুৱাব পাহৰিয়ে যাওঁ ভাত তাত খালোঁ বুলিহে কওঁ তো খাই লৈ পেলাই ওলাই গৈছিলোঁ আচলতে তো আহি পালোঁ এতিয়া ঘৰ এতিয়া 11টা বাজি গ'ল আৰু এতিয়া শুই যাওঁ আৰু উঠিব লাগিব চেহেৰিৰ কাৰণে কি কৰোঁ তো আজিলৈ ইমানতে মই সামৰণি কৰিছোঁ মোৰ ভিডিঅ'টি
আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যোনে শেষলৈকে চাইছে বহুত বহুত ধন্যবাদ প্লিজ ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব গুড নাইট বাই বাই গুড নাইট বাই বাই আকৌ লগ পাম বাই বাই গুড নাইট